এই বাটি তই কি যত লাগিছে তই কিন্তু ভাঙাৰৰ চকত নাচবি। ভাঙাৰৰ চকত গেলি তোক আকদাপুৰ কুবে ল'ব। ঐ বক্সাৰতে এই কুলিয়ে মই তাৰ নাম নাজানো। ভাঙাৰ চকত গেলে কুলি মাৰিব মোক। চাই লওঁ দেচোন ময়ো। কালি তাৰমানে মই সেইফালে যাওঁতে মিঠুহঁতে কৈছে তোক বোলে একদম লাঠি দি কোবাব। তই অলপ সাৱধান হৈ থাকিবি দেই। দে হ'ব দেচোন চাওক কুলি। মই এতিয়া যাওঁ দেই, ঘৰত অলপ কাম আছে তাৰমানে মই যাওঁ। মাই আৰু মই গুৱাহাটীত যাব লাগিছিলে, যাব দিবিনে? এই কাম আছে দেখিবি অলপ। কি গুৱাহাটীত যাবি? কাৰ লগত তই গুৱাহাটীত যায়? মাই খুটিয়াটোৰ লগত যাম। মাই যাম দে যাম। আকৌ দে একদিন ঘূৰিব নাযাওঁ, যাম দে। মাই মই তাক যাব নেদাওঁ। তাই পেৰে হেলি সুধিলাম দে। বাইবেল অফিচৰ পৰা আহিব না, আজি অলকান্তি আহিব বুলি কিবি অলপ কাম কান্তি অলকান্তি হ'ল বোলে দে। কালি বোলে বাতি গুৱাহাটীত যাব। আপুনি কি কয় কওক, মই যাব দিব নোৱাৰোঁ। এই বাটি কাৰ লগত তই গুৱাহাটীত যা? গুৱাহাটীত তই যাব পাৰিবি? তাতে কি বাপাৰে গাড়ী যাম, তাতে তই নৰা যাবা। কালি বাটি কি গুৱাহাটীত যাবি নে এতিয়া? মোক যাবাৰে দিলে ঘৰত পাই। হ'ব দে তেনেহ'লে মই একেলাই যাব লাগিল আৰু। তই যা হ'লে ভাল লাগিল হয়। তোক কিয় যাব নেদে তাই? গুৱাহাটীত গ'লে কি হ'ব? বা গুৱাহাটীত ডিজে সোমাইছোঁ, কি ভাল লাগিছে। বাতি হ'লে আৰু ভাল লাগিল হয়। একেলে সিমান এটা ভাল লগা নাই, কিন্তু তথাপিতো আৰু বঢ়িয়া ডিজে বা ডেন্স কৰি আছোঁ। গোটাই গাঁৱতো বিহু বক্সাৰে মোক ইমান মাৰিলে। চালা বক্সাৰে হাৰামি। মই গুৱাহাটীৰ পৰা আহি থাকোঁতে আকদাপুৰ কোবাই লৈছি। মাই মৰলোঁ এতিয়া মই। ভাই তই কালি গুৱাহাটীত নাযায় ভালে হৈছে। তোক থকা বুলি ভাবি মোকে আকদাপুৰ কোবাই লৈছি। মই এতিয়া মৰলোঁ এতিয়া। তোক থাকি মোকে কোবাইছি, তয়ো থাকা বুলি ভাবছিল। তোক এনকে মাছে ক'লা পৰি গৈছে। আহি মই বাটে দি আহি থাকোঁতে কটি ডাঙাই ক'লা না এনকে মাৰছি। চকত আহিলে ক'লা কটি ডাঙাই এনকে মাৰছি। ডাক্তৰ আহিছে নে নাই? ভাই আহি আছে দে। চেলাই লাগে থৈ দিছি। হাগা লাগছি, হাগিব পাৰা নাই, তাতেও কোবাইছি ভাই কটিটো। তাক মৰম নোহোৱাক কুব্বা লাগব ৰ। মই চাই আছোঁ, এনে ৰাগ উঠি আছে। ভাই তই অলপ সময় নাচবি দে। মোৰ গোটেই গাঁৱতো বি, তই অলপ মোৰ লগত থাক বাপাৰে। তোৰ কাৰণে মই ইমান মাৰ খালোঁ, আৰু তই যদি এতিয়া যাওঁ কৰা কেনে কথা হ'ব? অলপ থাক। মোৰ অলপ কাম আছে, যাওঁ দে আই। কালি আহিম দে তোক আৰু একবাৰ চাবা। ভাই হ'ব দে আৰু তেতিয়াহ'লে যা আৰু কি ক'ম মই, উপায় নাই যা। ৰাইজ বক্সাৰ বৰ ডেঞ্জাৰ মানুহ। যাকে তাকে মাৰি ফুৰে। আপোনালোকে সাৱধান হ'ব বক্সাৰৰ পৰা। ৰাইজ ভালদৰে শুনক, বক্সাৰ বৰ বেয়া মানুহ। যাকে তাকে মাৰি ফুৰে। কেম্বা মানুহ মাৰি পেলাব ইজানে বস্তু। ভিডিঅ'টো চাই কেনে পেলাই ছাবস্ক্ৰাইবটো কৰি দিব। ৰাইজ আপোনালোকৰ কাৰণে মই ইমান মাৰ চাৰ খালোঁ, গতিকে আপোনালোকে অলপ মৰম বুজি পেলাই আমাৰ ছাবস্ক্ৰাইবটো অলপ কৰি দিব। তেতিয়াহে আমি আৰু নতুন নতুন ভিডিঅ' দিয়া গ'লে আপোনালোকে পাই থাকিব। আজিলৈ বিদায় লাগিলোঁ হা।